ছাত্ৰ ছাত্ৰীসকল তোমালোকক পুনৰবাৰ পল্লৱী পাঠশালালৈ স্বাগতম জনাইছো। আমি আগৰ ভিডিঅ'ত অনুশীলনী 7 কৰ 3 নম্বৰ প্ৰশ্নলৈকে সমাধান কৰিছিলো। আজি আমি 4 নম্বৰ প্ৰশ্নৰ পৰা সমাধান কৰিবলৈ চেষ্টা কৰিম। 4 নম্বৰ প্ৰশ্নটোত দিছে টকা হিচাপে লিখা। এতিয়া আমি প্ৰথমতে কটো সমাধান কৰিম। কটো দিছে 6 টকা 75 পইচা। ইয়াক আমি টকা হিচাপে লিখিব লাগে। এতিয়া ইয়াত টকাও আছে পইচাও আছে। ইহঁতক যদি আমি টকা হিচাপে লিখো তেতিয়া হলে আমি টকা আৰু পইচা বুজোৱা সংখ্যা দুটাৰ মাজত দশমিক বিন্দু এটা বহালে আমি টকা হিচাপে লিখিব পাৰিম। এতিয়া ইয়াত টকা হৈছে 6। তাৰ পাছত এতিয়া আমি দশমিক বিন্দু এটা বহাই পইচাটো যদি লিখো অৰ্থাৎ ইয়াত 7 5 হ'ব আৰু আমি ইয়াৰ পিছত টকা বুলি লিখিলে আমাৰ সমাধানটো উলিওৱা হ'ল। এতিয়া হাসুন আমি পিছৰটো সমাধান কৰিবলৈ চেষ্টা কৰো। খটো দিছে 10 টকা 40 পইচা। এতিয়া ইহঁতক যদি আমি অকল টকাত লিখো তেতিয়া হলে টকা আৰু পইচাৰ মাজত দশমিক বিন্দু এটা বহালেই হ'ব। ইয়াত টকাটো হৈছে 10, 10ৰ পাছত আমি কি বহাম দশমিক বিন্দু বহাম। তাৰ পাছত ইয়াত আছে 40 পইচা, গতিকে আমি ইয়াত বহাম 40টো। ইয়াত হ'ব 40 পইচা। ক্ষমা কৰিবা, এটো টকা হ'ব। তোমালোকে এটা কথা মন কৰিবা যে দশমিক বিন্দুৰ পিছত তোমালোকে সদায় দুটা অংক বিশিষ্ট কৰি লবা। এতিয়া হাসুন আমি আন এটা সমাধান কৰিবলৈ চেষ্টা কৰো। আমাক গটো দিছে 145 টকা 25 পইচা। এতিয়া আমি ইয়াক আগৰবাৰ দৰে সমাধান কৰিম। এতিয়া ইয়াত টকা হৈছে 145, গতিকে আমি 145টো প্ৰথমতে পাতি ললো। তাৰ পাছত কি কৰিম টকাৰ পাছত আমি দশমিক বিন্দু দিম। তাৰ পাছত ইয়াত যি আছে পইচা আমি হেতু লিখিম। ইয়াত পইচা 25 আছে, গতিকে আমি ইয়াক লিখিম। ইয়াত দশমিকৰ পিছত আমি কি বুলি পঢ়ো 2 5 আৰু পিছৰ ফালে হ'ব টকা। ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি দশমিক বিন্দুৰ সহায়ত কেনেকৈ টকালৈ পৰিৱৰ্তন কৰিলো সেই বিষয়ে তোমালোকে এতিয়া শিকিব পাৰিলা। ইয়াৰ পিছৰ প্ৰশ্নখিনি এতিয়া আমি সমাধান কৰিম। এতিয়া হাসুন আমি 5 নম্বৰ প্ৰশ্নটো সমাধান কৰিবলৈ চেষ্টা কৰো। ছাত্ৰ ছাত্ৰীসকল 5 নম্বৰটো দিছে পইচাত প্ৰকাশ কৰি লিখা। আমাক কত দিছে 6 টকা 30 পইচা। আমি এতিয়া ইয়াক কি কৰিব লাগিব পইচাত প্ৰকাশ কৰি লিখিব লাগিব। এতিয়া আমি জানো যে 1 টকাত কিমান থাকে 100 পইচা। আমি যদি এটো জানো আমি ইয়াক সহজে পইচালে নিব পাৰিম। এতিয়া আমাক দিয়া হৈছে 6 টকা 30 পইচা, গতিকে ইয়াত কি হৈ আছে 6 টকা যোগ 30 পইচা। এতিয়া আমি ইয়াক 30 পইচাটো ইয়াতো পইচা হৈ আছে, গতিকে আমি ইয়াক আৰু পইচালে নিব নালাগে। এতিয়া টকাত কি আছে 6, গতিকে আমি 6টো কি কৰিব লাগিব টকালে লৈ যাব পইচালে লৈ যাব লাগিব। আমি জানো যে 1 টকা কিমান হয় 100 পইচা, গতিকে 6 টকা কিমান হ'ব আমি 6 পূৰণ 100 কৰিব পাৰো, গতিকে কিমান পালো 600। আমি ইয়াত কি বহাম 600। আমি যেহেতু 100ৰ লগত পূৰণ কৰিলো, গতিকে এটো কি হ'ল পইচালে আমি লৈ যোৱা হ'ল, গতিকে আমি কি পাতিম 600 পইচা যোগ 30 পইচা। এতিয়া আমাৰ মুঠতে কিমান হ'ল 600 পইচা যোগ 30 পইচা কিমান হ'ব 630 পইচা। গতিকে 6 টকা 30 পইচাক আমি পইচালে নিলে কিমান পালো 630 পইচা। ছাত্ৰ ছাত্ৰীসকল এতিয়া হাসুন আমি খটো সমাধান কৰো। আমাক খটোত দিছে 12 টকা 8 পইচা। এতিয়া ইয়াকটো পইচালে নিব নালাগে, গতিকে আমি এই 12 টকাটো পইচালে নি ল'ব লাগিব। আমি জানো যে কিমান 1 টকাত কিমান থাকে 100 পইচা থাকে, গতিকে আমি 12 টকাটো যদি পইচালে নিবলৈ হয় গতিকে আমি কি কৰিব লাগিব 12ৰ লগত 100 পূৰণ কৰিব লাগিব। তেতিয়া 100ৰ লগত যেতিয়া পূৰণ কৰো তেতিয়া ইয়াক পইচালে লৈ যোৱা হয়। এতিয়া 12ৰ লগত 100 পূৰণ কৰিলে কিমান হয় 1200, আৰু তাৰ পিছত আমি কি বুলি লিখিব লাগিব পইচা বুলি লিখিব লাগিব। এতিয়া এই 1200ৰ লগত 1200 পইচাৰ লগত আমি এই যে 8 পইচা আছে আমি ইয়াক যোগ দিব লাগিব, আৰু যোগ দি মুঠতে কিমান যোগফলটো ওলাই সেইটোৱে হ'ব আমাৰ পইচা। এতিয়া আমি কি কৰিম এই 1200ৰ লগত 8 পইচাটো যোগ কৰিম। 1200 পইচাৰ লগত 8 পইচা
যোগ কৰিলে আমি যোগফলটো পাম 1208 পইচা অৰ্থাৎ 1208 পইচা ছাত্ৰ ছাত্ৰীসকল এতিয়া নিশ্চয় তোমালোকে টকাৰ পৰা পইচালে নিব পাৰিবা এতিয়া আমি আৰু এটা প্ৰশ্ন সমাধান কৰিম যাতে তোমালোকে আৰু অলপ ভালদৰে বুজি পাব পাৰা এতিয়া আমাক 5 নম্বৰ ঘৰটোত দিছে 168.70 টকা তোমালোকে যেতিয়া দশমিকত থাকে তোমালোকে দুটা নিয়মৰে ইয়াক পইচালে নিব পাৰা প্ৰথম নিয়মটো হৈছে তোমালোকে এই দশমিকটো উঠাই দি পেলাই গোটেইকেইটা সংখ্যাক অংকক একেলগে লিখিলে তেতিয়া তোমালোক কি হ'ব পইচা হ'ব আমি এই দশমিকটো উঠাই দিব লাগিব দশমিকটো উঠালে কিমান হ'ব 168 আৰু এফালে কি আছে দশমিকৰ পাছত 70 গতিকে আমি 70 একেলগে বহাই দিলো তাৰ পিছত আমি কি লিখিম পইচা বুলি লিখিম এতিয়া আমি 168.70 টকাক পইচালে নুতে কিমান পালো 16870 পইচা আন এটা নিয়ম হৈছে ইয়াত যেহেতু 168.70 আছে আমি জানো যে দশমিকৰ আগফালে থকাখিনি হৈছে টকা আৰু পাছৰখিনি হৈছে পইচা গতিকে আমি ভাঙি লিখিব পাৰো এইদৰে 168 টকা যোগ 70 পইচা তোমালোকে যোগ চিহ্নটো নিলিখিলেও হ'ব এতিয়া আমি এইটোটো পইচা হিচাপে আছে গতিকে আমি কি কৰিব পাৰো এই 68 টকাটো প্ৰথমতে পইচালে নি ল'ব পাৰো 168 টকাক পইচালে নিবলৈ হলে আমি কিহেৰে পূৰণ কৰিব লাগিব 100 ৰে পূৰণ কৰিব লাগিব আৰু 168ক আমি যদি 100 ৰে পূৰণ কৰো তেতিয়া হলে আমি পাম 168 পিছৰ শূন্যটা লগাই দিয়া আমি পালো যে 16800 পইচা এতিয়া আমাৰ এই 70 পইচাটো কি হৈ আছে ইয়াৰ লগত যোগ হৈ আছে গতিকে আমি কি লিখিলো 70 টো যোগ চিহ্ন দি লিখিলো এতিয়া আমি যদি 16800 পইচা আৰু 70 পইচাটো যোগ কৰি দিও তেনেহলে আমি যোগফলটো পাম 168 আৰু শূন্যটা থাকিব 70 পইচা এতিয়া আমি কিমান পালো 168.70 টকা পইচালে নিতে ইয়াতো কিমান পালো 168 অৰ্থাৎ 16870 পইচা এইদৰে তোমালোকে এই দুইটা নিয়মৰে তোমালোকে পইচালে নিব পাৰিবা এতিয়া আমাক প্ৰথম চটো দিছে 147.05 টকা ইয়াক আমি যদি পইচালে নিবলৈ হয় তেতিয়াহলে অতি সহজতে কৰিবলৈ হলে তোমালোকে এই দশমিক বিন্দুটো উঠাই বাকিখিনি একেলগে লিখিলে তোমালোকে পইচালে নিব পাৰিবা এতিয়া দশমিক বিন্দুটো উঠালে আমি কি পাও 147 দশমিক বিন্দু নাথাকিব তাৰপিছত বহাম 05 যেহেতু দশমিকৰ পিছত কি আছে 05 আছে তাৰ পিছত আমি পিছত কি বুলি লিখিম পইচা বুলি লিখিম আৰু এইদৰে আমি অতি সহজতে টকাৰ পৰা পইচালে নিব পাৰিম ছাত্ৰ ছাত্ৰীসকল তোমালোকে এতিয়া নিশ্চয় টকাৰ পৰা পইচালে কেনেকৈ নিয়ে সেই বিষয় শিকিব পাৰিলা এতিয়া আহাচোন আমি 6 নম্বৰ প্ৰশ্নটো সমাধান কৰিবলৈ চেষ্টা কৰো 6 নম্বৰটো দিছে যোগ কৰা কটো দিছে 43.85 টকা আৰু ইয়াৰ লগত যোগ কৰিব লাগিব 185.40 টকা ছাত্ৰ ছাত্ৰীসকল তোমালোকে দশমিকটো দেখি ভয় খাব নালাগে আমি এটা কাম কৰিব লাগিব সেইটো হৈছে তোমালোকে দশমিকৰ তলে তলে দশমিকটো পাতিবা আৰু বাকি যোগটো আমি সাধাৰণতে যেনেদৰে যোগ কৰো আমি তেনেদৰে যোগ কৰিলে হ'ব তোমালোকক ইয়াতে কৰি দিলে তোমালোকে ভালদৰে বুজিব পাৰিবা এতিয়া আহাচোন আমি ইহঁতক অংকৰ তলে তলে পাতি লওঁ অংকখিনি এতিয়া প্ৰথমতে কি দিছে 43.85 টকা গতিকে আমি ইয়াত পাতি ললো 43.85 টকা এতিয়া আমি প্ৰথমতে দ্বিতীয়টো পাতিবলৈ হলে আমি প্ৰথমে দশমিকটো বহাই লম এতিয়া দশমিকৰ সোঁফালে কি আছে 40 গতিকে আমি অংকৰ তলে তলে অংক পাতিম 4টো কোনটো আছে দ্বিতীয় প্ৰথম স্থানতে আছে দশমিকৰ পৰা প্ৰথমতে কি আছে 4 গতিকে আমি 4টো ইয়াত পাতি ললো তাৰ পিছত কি আছে 0 আমি 0টো ইয়াত পাতি ললো এতিয়া দশমিকৰ বাওঁফালে যেনেদৰে সংখ্যাবোৰ আছে অংকবোৰ আছে তোমালোকে তেনেকে পাতি যাবা প্ৰথমতে কি আছে 5
তাৰ পাছত আছে 8 তাৰ পাছত আছে 1 এতিয়া চোৱা যেটো আছে হেতু পাতা হৈছে না তোমালোকে এবাৰ পৰীক্ষা কৰি চাবা ইয়াত আছে 185.40 আৰু ইয়াতো হল নে 185.40 আৰু শেষত কি পাতিম টকা বুলি পাতিম এতিয়া আমি ইহতটা কি কৰিম আমি আগতে কৰা নিচিনাকৈ আমি যোগ কৰিম এতিয়া আমি ইহতক যোগ কৰিলে পাও 5 ৰ লগত 0 যোগ কৰিলে 5 8 ৰ লগত 4 যোগ কৰিলে 12 12 ৰ 2 কলিব 1 5 3 8 8 1 9 আমি ইয়াত 9 পাতিলো এতিয়া 4 8 12 12 ৰ 2 কলিব 1 আৰু ইয়াত 1 আছিল ইয়াত উকলাইকে 1 1 2 এতিয়া তোমালোকে দশমিকটো কোনফালে বহাবা ইয়াত চোৱা আমি সোঁফালৰ পৰা যদি হিচাপ কৰো তেতিয়া ইয়াত কি আছে দুঘৰত আছে অৰ্থাৎ এইটো আছে প্ৰথম ঘৰ এইটো দ্বিতীয় ঘৰ বাওঁফালে আছে গতিকে আমি কি পাতিম আমি দুঘৰ এৰি দশমিকটো পাতিম আৰু শেষত কি হ'ব টকা আৰু এটোৱে হৈছে আমাৰ যোগফল ছাত্ৰ ছাত্ৰীসকল আমি আহাচোন এতিয়া ঠিক আগৰটোৰ দৰে খটো সমাধান কৰিবলৈ চেষ্টা কৰো খটোত দিছে 150.70 টকা আৰু ইয়াৰ লগত কি যোগ কৰিব দিছে 98.65 টকা আমি আগৰ দৰে দশমিকৰ তলে তলে কি পাতিম দশমিকটো পাতি লম এতিয়া আমি পাতিলো 150.70 টকা এতিয়া ইয়াত দশমিকটো বহালো দশমিকৰ তলে তলে দশমিকৰ পিছত আছে 65 গতিকে আমি ইয়াত 65 পাতিলো আগৰ ফালে কিমান আছে 98 গতিকে আমি ইয়াত 98 কি আছে দশমিকৰ বাওঁফালে প্ৰথম ঘৰত আছে 8 গতিকে আমি ইয়াত 0 ৰ তলত 8 পাতিলো আৰু তাৰ পিছত আছে 9 গতিকে আমি ইয়াত 9 পাতিলো এতিয়া ইয়াৰ পিছত কি দিম টকা বুলি লিখিম এতিয়া আমি ইহত দুটা যোগ কৰিম এতিয়া যোগ কৰিলে পাও 0 পাছে 0 হল 5 হল 7 6 13 3 উকলিব 1 8 ইয়াৰ 0 আৰু 8 লগালেগি 8 হ'ব 8 1 কিমান হল 9 9 পাছে কিমান হল 14 4 উকলিব 1 1 1 2 এতিয়া দশমিকটো কোনফালে পাতিম আমি দুঘৰ এৰি দশমিক পাতিম আৰু শেষত কি পাতিম টকা আৰু এটোৱে হৈছে আমাৰ যোগফল ছাত্ৰ ছাত্ৰীসকল তোমালোকে এতিয়া নিশ্চয় দশমিক থাকিলে কেনেকৈ যোগ কৰে সেই বিষয় শিকিব পাৰিলা তোমালোকে যিকেইটা আছে সেইকেইটা বাকি যিকেইটা আছে সেইকেইটা নিজে ঘৰতে কৰিবলৈ চেষ্টা কৰিবা তেতিয়া তোমালোকে ভালদৰে বুজি পাবা যে তোমালোকে পাৰিছানে নাই নোৱাৰিলে ভিডিওটো আকৌ এবাৰ চাই লবা এতিয়া হাসুন আমি 7 নম্বৰ প্ৰশ্নটো সমাধান কৰিবলৈ চেষ্টা কৰো ছাত্ৰ ছাত্ৰীসকল 7 নম্বৰটো দিছে যোগফল উলিওৱা আমি আগৰবাৰ দৰে কৰিব লাগিব ইয়াত তোমালোকক দশমিকৰ তলে তলে পাতা হৈ আছে গুটেখিনি তোমালোকে এতিয়া ইয়াত যোগ কৰিলে হ'ব এতিয়া প্ৰথমটো দিছে 438.75 টকা দ্বিতীয়টো হৈছে 3296.52 টকা তৃতীয়টো হৈছে 684.34 টকা চতুৰ্থটো হৈছে 45.90 টকা এতিয়া আমি আগৰ দৰে আমি যোগ কৰিম এতিয়া প্ৰথমবাৰ যোগ কৰিলে হ'ব 5 2 4 ইহত তিনিটাকে যোগ কৰিলে আমি কিমান পাম যোগফলটো 11 আমি 11 ৰ কি পাতিম 1 আৰু কলিব কিমান 1 এতিয়া আমি 7 5 3 9 আমি ইহত চাৰিওটাকে যদি আমি যোগ কৰো তেতিয়া হলে আমি যোগফলটো কিমান পাম 24 ৰ লগত আমাৰ কি হ'ব আমাৰ 1 এটা উকলি আছিল গতিকে 1 টো যোগ হ'ব 24 1 25 ৰ 5 উকলিব কিমান 2 এতিয়া আমাৰ দশমিকৰ খুফালেখিনি কৰা হল এতিয়া আমি কি কৰিম বাওঁফালে আহিম এতিয়া বাওঁফালে প্ৰথমতে আমি কি আছে 8 6 4 5 গতিকে আমি এতিয়া 8 6 4 5 ইহত গুটেই কেইটাকে যোগ কৰিলে আমি যোগফলটো পাম 23 23 ৰ লগত কি আছে কি হ'ব 2 টো যোগ হ'ব কাৰণ 2 টো উকলি আছে 23 ৰ লগত 2 যোগ কৰিলে কিমান হ'ব 25 ইয়াত 25 ৰ কিমান বহিব 5 আমাৰ আকৌ 2 উকলিব এতিয়া আমাৰ যোগ আছে 3984 3984 ইহত চাৰিটাকে যোগ কৰিলে আমি কিমান পাম যোগফলটো
24 24ৰ লগত আকৌ কি হ'ব আমাৰ যেহেতু 2 এটা উকলি আছিল 24ৰ লগত 2 টো যোগ হ'ব 24 2 কিমান হ'ব 26 26ৰ 6 আৰু আমাৰ কিমান থাকিব উকলিব 2 এতিয়া আমি ইহঁতলৈকে যোগ কৰিলো এতিয়া থাকিলে 4 2 6 ইহঁত তিনিটাকে যোগ কৰিলে হ'ব যোগফলটো হ'ব 12 12ৰ লগত কিমান আছে 2 উকলা আছে গতিকে 12 2 কিমান হ'ল 14 14ৰ 4 আৰু উকলিব 1 এতিয়া আমাৰ বাকি থাকিলেগৈ 3 3ৰ লগত উকলা একটো যোগ হ'ব 3 একে কিমান হ'ল 4 এতিয়া আমি দশমিকটো কোনফালে দিম আমি দুঘৰেই দিম সোঁফালৰ পৰা গতিকে ইয়াত হ'ব দশমিকটো আৰু পিছত কি লিখিম টকা আৰু এইটোৱে হৈছে আমাৰ যোগফল ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো তোমালোকে এতিয়া দশমিক থাকিলে কেনেকৈ যোগ কৰে সেই বিষয়ে জানিব পাৰিলা আৰু এটা তোমালোকে নিজেও কৰিব পাৰিবা আজিলৈ ইমানতে সামৰিছো নেক্সট ভিডিঅত আমি ইয়াৰ পৰৱৰ্তী প্ৰশ্নসমূহ আলোচনা কৰিম